ইউটিউব চেনেল তীৰশেখালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, আমি প্ৰকৃতি প্ৰদত্ত ঔষধি দ্ৰব্যৰ গৱেষক তথা আধ্যাত্মিক সাধক ৰাতুল বৰুৱা। সুৰক্ষিত প্ৰকৃতিৰ বাবে মানৱ জাতিৰ কৰণীয় পৰম্পৰাগত বনৌষধি পৰিচয়, প্ৰয়োগৰ মাত্ৰা পদ্ধতি, অভিজ্ঞ বনৌষধি চিকিৎসকৰ চিকিৎসা তথ্য আৰু আধ্যাত্মিক বাতাবৰণৰ দ্বাৰা সমাজৰ প্ৰতিজন ব্যক্তিৰ মন তন চিন্তা চেতনাৰ উত্তৰণ সাধনৰ বিনম্ৰ প্ৰয়াসেৰে আমি তীৰশেখা নামৰ এই চেনেলটো আৰম্ভ কৰিছোঁ। সুধীবৃন্দ কৰজোৰে আহ্বান জনাইছোঁ যাতে ভিডিঅ'বোৰ লাইক আৰু আগ্ৰহীজনলৈ শ্বেয়াৰ কৰি আমাৰ মনোবল বৃদ্ধি কৰে। লগতে কমেণ্টো কৰিবচোন। আমাৰ ব্যক্তিগত যোগাযোগ নম্বৰ হ'ল 9395539711। বন্ধুসকল, আমাৰ আগচোতাল পদূলিমুখ বিভিন্ন স্থানত অৱস্থিত মন্দিৰবোৰৰ চৌহদত আমি সততে এজোপা হ'লেও ৰমক জমককৈ ফুলি থকা ৰঙা ফুল ধৰা গছ প্ৰত্যক্ষ কৰোঁ। এই ফুল গছজোপাই হ'ল জবা বা ৰক্তজবা, যিজোপা গছৰ ফুল ভিন্ন জনা দেৱ দেৱীৰ পূজাত নৈবেদ্য হিচাপে অৰ্পণ কৰা হয়। আমাৰ সকলোৰে পৰিচিত ৰক্তজবা গছজোপা বিশেষকৈ ফুল আৰু পাত কি কি ঔষধি গুণেৰে সমৃদ্ধ, ঔষধাৰ্থে প্ৰয়োগৰ সুবিধাৰ বাবে জানি থওকচোন। মহিলাই সততে ভোগা এবিধ মাৰাত্মক ৰোগ হ'ল বগাচাপ ৰোগ। এই ৰোগৰ ইংৰাজী নাম হোৱাইট ডিচাৰ্জ বা লিউকোৰিয়া। এই ৰোগৰ ৰোগীয়ে যদি দৈনিক ৩-৫ খিলা জবা গছৰ পাত চোবাই খাই এগিলাচ গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলে তেন্তে কম দিনৰ ভিতৰতে আৰোগ্য লাভ কৰিব। কোষ্ঠকাঠিন্যৰ যন্ত্ৰণা প্ৰতিজন স্বাস্থ্য সচেতন লোকৰে বোধগম্য। এই ৰোগ হ'লে জবা ফুলেৰে তৈয়াৰ কৰা চৰ্বত খাওক, শীঘ্ৰে ফল পাব। কোনো পুৰুষৰ যদি যৌন শক্তি কমিছে তেন্তে জবা গছৰ পাত আৰু ফুল সম পৰিমাণে লৈ ৰস উলিয়াই নিয়মিত খাওক। মুখত ঘাঁ হ'লে ৩-৪ খিলামান পাত চোবাব, সকাহ পাব। ৰক্তহীনতাত ভুগিলে ৮-১০ খিলামান পাত আধা লিটাৰ পানীত উতলাব। পানী কমি গৈ ২৫০ মিলিমিটাৰমান হ'লে চাহ খোৱাৰ দৰে খাব। কাহ হ'লে ১০ গ্ৰাম গছ ৪০০ গ্ৰাম পানীত গৰম কৰি ১৫০ গ্ৰাম হ'লে চেকি বটলত ভৰাই থ'ব, নিতৌ ২ চামুচকৈ খাব। শেষত মন দি শুনক চুলি সৰা ৰোগৰ বিধান। মূৰৰ চুলি সৰা কেনেকৈ ৰোধ কৰিব পাৰি। ৮-১০ খিলা কুমলীয়া পাত আৰু ৪-৫ পাহ ফুল ১০০ গ্ৰাম নাৰিকল তেলত ক'লা পৰি যোৱাকৈ গৰম কৰিব। চেঁচা হ'লে সংৰক্ষণ কৰি মূৰত সঘনাই এই তেল সানিব। চুলি সৰা প্ৰমাত বন্ধ হ'ব। সকলোৱে মংগলে থাকক, শান্তিৰে থাকক।